ৰিভিজন 5 তো আৰম্ভ কৰিব লৈছোঁ। ইয়াত কৈছে যে দুটা ত্ৰিভুজ সৰ্বসম হ'ব। দুটা ত্ৰিভুজ সৰ্বসম হ'ব যদিহে সিহঁতৰ কালি সমান হয়, সিহঁতৰ আকৃতি একেই কিন্তু আকাৰ বেলেগ বেলেগ হ'ব পাৰে, সিহঁতৰ সকলো অনুৰূপ বাহু আৰু অনুৰূপ কোণ সমান হয়, আৰু কেৱল সিহঁতৰ পৰিসীমাহে সমান হয়। এতিয়া আমি জানো যে দুটা ত্ৰিভুজ কেতিয়া সৰ্বসম হয়, যে সিহঁতৰ অনুৰূপ বাহুবিলাক কি হ'ব লাগিব, সমান হ'ব লাগিব, আৰু লগতে কোণবোৰো সমান হ'ব লাগিব। আচ্ছা, এতিয়া কথাটো হ'ল এইটো বাৰু আমি অপশ্যনটো হয় বুলি গম পালোঁ, কিন্তু আমি কেনেকৈ গম পালোঁ যে এইটোৱে হয় বাকীকেইটা কিয় নহয়? আমি যদি চাওঁ প্ৰথমটোত যাওঁ যে সিহঁতৰ কালি সমান। আচ্ছা, এতিয়া দুটা সৰ্বসম ত্ৰিভুজ আছে, কালি সমান ধৰি ল'লোঁ, কালি সমান এই দুটা ত্ৰিভুজ আছে। ইয়াত কৈছে যে দুটা ত্ৰিভুজ কেতিয়া সৰ্বসম হ'ব, ধৰি ল'লোঁ কালি সমান সিহঁতৰ, ইয়াৰ কালিটোৱে সমান। ইয়াতে ধৰিলোঁ 50 মিটাৰ স্কোৱাৰ ধৰি ল'লোঁ, এইটো ধৰি ল'লোঁ মই 50 মিটাৰ স্কোৱাৰ। তো কালিটো সমান হৈ আছে, কিন্তু কি হৈছে সৰ্বসম হ'ব জানো? সৰ্বসম নহ'ব। কাৰণটো কিয়? কাৰণ এডাল বাহুৰ লগত এডাল বাহুৰ ধৰ দৈৰ্ঘ্য নিমিলে, এডালৰ লগত এডাল আমাৰ দৈৰ্ঘ্য নিমিলে, এডালৰ লগত আমাৰ দৈৰ্ঘ্য মিলিবও পাৰে নিমিলিবও পাৰে। কিন্তু আমাৰ নিয়মটো হ'ল যে আমি কৈছোঁৱে যে অনুৰূপ বাহুবিলাকো মিলিব লাগিব আৰু লগত কোণবিলাকো মিলিব লাগিব, এই কোণবিলাকো আমাৰ কি হ'ব লাগিব, মিলিব লাগিব। গতিকে কালি সমান হ'লে আমি ক'ব নোৱাৰোঁ যে ত্ৰিভুজ দুটা সৰ্বসম হয়। গতিকে এইটো নহ'বই, আমি গম পালোঁ। এতিয়া কৈছে যে সিহঁতৰ আকৃতি একেই। এইটো কি কৈছে? এতিয়া ধৰি ল'লোঁ এটা ত্ৰিভুজ আছে, ধৰি ল'লোঁ আকৃতি একেই, এইপিনে 60 আছে বাৰু, ধৰি ল'লোঁ এইটো 60 আছে, ধৰি ল'লোঁ এইটো আমাৰ 60 আছে, আৰু এটা ত্ৰিভুজ আছে এইটো 60 আছে, ধৰিয়ে ল'লোঁ। তো এতিয়া কথাটো হ'ল এই দুটা ত্ৰিভুজৰ আকৃতি দুটা একেই, আকৃতিটো একেই, কিন্তু ইহঁতৰ আকাৰকেইটা বেলেগ বেলেগ। আকৃতিটো একেই কিন্তু আকাৰ দুটা বেলেগ বেলেগ, এটা মানে সৰু আৰু এটা হ'ল ডাঙৰ। ইয়াৰ অৰ্থটো হ'ল যে আমাৰ অনুৰূপ বাহু যিবিলাক আছে সেই বাহুবিলাকৰ দৈৰ্ঘ্যবিলাক আমাৰ কি হৈ যায়, নিমিলে, সমান নহয়। কোনকেইটা সমান হ'ল কি হ'ল, বাহুকেইটাতো নহ'ল ন, গতিকে এইটো আমাৰ নহ'ব। আৰু কৈছে যে কেৱল সিহঁতৰ পৰিসীমাৰ সমান। পৰিসীমা সমান হ'লে বোলে সৰ্বসম হ'ব পাৰে, হ'ব জানো? আমি চাওঁ এতিয়া পৰিসীমা সমান, ধৰি ল'লোঁ এইটো এটা ত্ৰিভুজ, ইয়াত এটা ত্ৰিভুজ আঁকিছোঁ, এইটো এটা ত্ৰিভুজ আৰু এইটো এটা ত্ৰিভুজ। ইহঁতৰ পৰিসীমা একদম ইয়াৰ পৰা গোটেইকেইডাল বাহু মই যদি যোগ কৰি দিওঁ আৰু ইয়াৰ বাহুকেইডালো মই যদি যোগ কৰি দিওঁ, একেই ওলাল। কিন্তু এইটোতো খাটাং নহয় যে এইডালৰ লগত এইডাল সমান হ'বনে নহ'ব, এইডালৰ লগত এইডাল সমান হ'বনে নহ'ব, এইটো খাটাং নহয়। আৰু সিহঁতক কোনবিলাকো নিমিলিব পাৰে, সেইটো আমাৰ খাটাং নহয়। গতিকে পৰিসীমা চাই পেলাই আমি ক'ব নোৱাৰোঁ যে ত্ৰিভুজ দুটা সৰ্বসম, গতিকে এইটোও নহ'ব। গতিকে আমাৰ কি হ'ব যে সিহঁতৰ সকলোবোৰ অনুৰূপ বাহু কি হ'ব লাগিব, সমান হ'ব লাগিব, আৰু কোণবিলাকো কি হ'ব লাগিব, সমান হ'ব লাগিব। গতিকে অনুৰূপ বাহু। এতিয়া কথাটো হ'ল আমি চৰ্তকেইটা জানিব লাগিব যে সৰ্বসম কেতিয়া হয়, কি হ'লে সৰ্বসম নহয়। চাওঁ আমি সৰ্বসমৰ কথাকেইটা আমি আজি শিকি লওঁ। গতিকে স্বীকাৰ্যটো হৈ গ'ল যে প্ৰথম যিটো বিধি আছিলে সেইটো স্বীকাৰ্য হয়। তো সেই বিধিটো হ'ল আমি ক্লাছ 9ত পাই আহিছোঁ যে সৰ্বসমতাৰ বাহু কোণ বাহু বিধি। তো বাহু মানে কি হ'ল, দুডাল বাহু থাকিব লাগিব, আৰু সেই বাহু দুডালৰ গঠন কৰা যিটো কোণ, ধৰি ল'লোঁ এই দুডাল বাহু ধৰি ল'লোঁ, এই দুডাল বাহু আৰু তাৰ মাজৰ কোণটোৰ লগত সিটো অনুৰূপ যিটো অনুৰূপ ত্ৰিভুজ আছে তাৰ বাহু দুডালৰ মাজৰ কোণটো সমান। এই দুডাল বাহু ধৰি ল'লোঁ আৰু মাজৰ কোণটো সমান, হৈ গ'লনে? গতিকে আমি ত্ৰিভুজৰ নামটো কি লিখিব লাগিব, আমি লিখিব লাগিব যে ABC, আৰু ইয়াত লিখিব লাগিব PQR। কিন্তু সদায়তো এনেকুৱা নহ'বও পাৰে। ধৰি ল'লোঁ ইয়াত আমাৰ কিউ কোণটো এইটো সমান নহয়, বাহু দুডাল এই দুডাল ধৰা নাই, মই এবাৰ এই দুডাল ধৰি ল'লোঁ, আৰু মাজৰ কোণ এইটো মই ধৰি ল'লোঁ। যদি মই মাজৰ কোণ এইটো ধৰি ল'লোঁ, তোমালোকে মন দিবা যে ABC যিটো ত্ৰিভুজ, নামটো ঠিকেই লিখিছোঁ বাৰু ABC, ইয়াত কিন্তু ত্ৰিভুজৰ নামটো কি হৈ যাব, সৰ্বসম ত্ৰিভুজৰ নামটো সলনি হৈ যাব। কি সলনি হ'ব, QPR মন থাকিবা, QPR হ'ব। তো QPR হ'ব। কিয় QPR? এতিয়া তোমালোকে চোৱা যে AB যিডাল বাহু আছে ন, তাৰ লগত কোনডাল সমান, QR সমান। আৰু ইয়াৰ পজিশ্যনটো চোৱাচোন, ABৰ লগত QP মিলি গৈছে নাই চোৱাচোন, হয়নে? তো মানে এইটো আমাৰ শুদ্ধ হৈছে। এতিয়া আমি যদি চাওঁ, ধৰি ল'লোঁ মই BC বুলিয়ে চালোঁ ধৰা, হয়নে? যদি মই BC বুলি চাইছোঁ বা CB বুলিয়ে চাইছোঁ, BC বুলি ধৰি ল'লোঁ, BC যদি মই চাইছোঁ ইয়াতে মই চাব লাগিব PR পজিশ্যনটো, কোনটোৰ পৰা যিহেতু কৈছে BC, গতিকে এইপিনে হ'ল PR। মিলিছে নাই চোৱাচোন পজিশ্যনটো, PR মিলিছে নাই চোৱা, হয়নে কথাটো? আৰু মাজত যিটো কোণ আছে B কোণৰ লগত মোৰ P কোণটো সমান, তো B পজিশ্যনটো চোৱাচোন, B পজিশ্যন মাজত আছেনে, আৰু এইপিনে P পজিশ্যনটো মাজত আছেনে, গতিকে বিধিটো হ'ব এইটো।
আৰু সৰ্বসমতাৰ সেইটোৱে হ'ল যে বাহু কোণ বাহু চৰ্ত মানে বিধি সৰ্বসমতাৰ আৰু বাহুবিলাকো সমান হৈ গ'ল আৰু বাকীখিনিও সমান হ'ল এতিয়া কথাটো হ'ল আমি এটা পাইছিলোঁ যে CPCT বুলি যে আমি সৰ্বসমৰ পিছত যে আমি CPCT লিখিলোঁ এতিয়া তোমালোকে চোৱা এডাল বাহুৰ লগত এডাল বাহু সমান হ'ল ধৰি ল'লোঁ এডাল বাহুৰ লগত এডাল বাহু সমান হ'ল এইটো কোণৰ লগত এইটো কোণ সমান হ'ল বাকী কিমানকেইটা পাৰ্ট আমাৰ লিখিবলৈ থাকি গ'ল যিহেতু এতিয়া সৰ্বসম হ'লেই তেনেহ'লে বাকীখিনিও কি হৈ যাব সমান হৈ যাব বাকীখিনি কি থাকি গ'ল আমি বাহুডাল ধৰি ল'লোঁ ধৰা এডাল বাহুৰ কথা কোৱা হোৱা নাছিলে আৰু এডাল বাহুৰ কথা কোৱা হোৱা নাছিলে গতিকে সেইটো লিখি ল'লোঁ যে ইয়াৰ পৰা মই পালোঁ AC ইকুৱেল টু এইটোৰ নাম কি লিখিম এতিয়া তোমালোকে চোৱা যিহেতু মই ইয়াত কৈছোঁ AC কৈছোঁ ন AC কৈছোঁ তেনেহ'লে ইয়াত মই কি ক'ব লাগিব QR পজিশ্যনটো চাবা দেই AC হয়নে QR দেখিছানে এই পজিশ্যনৰ AC ইকুৱেল টু কি হৈ গ'ল QR মিলি গৈছে আৰু আমাক কি বাঢ়ি থাকিলে এইটোকে আমি CPCT লিখিব পাৰোঁ হয়নে CPCT আৰু CPCT ফুল ফৰ্মটো কি যে কৰস্পণ্ডিং পাৰ্টছ অফ কনগ্ৰুৱেণ্ট ট্ৰাইংগল গতিকে সেইটো তোমালোকে লিখি ল'বা কিতাপত ধুনীয়াকৈ আছে হয় এডাল বাহু হৈ গ'ল আৰু আমাক কোনকেইটাও বাকী থাকিলে নহয় যিকেইটা কোণ আমি নাই লিখা এইটো কোণো নাই লিখা এইটো কোণৰ কথাও নাই কোৱা তেনে এই কোণৰ লগত আমাক কোনটো কোণ সমান হ'ব হয় আমি ইয়াৰ পৰা চাই পেলাই ক'ম ত্ৰিভুজকেইটা যেতিয়া আমাৰ শুদ্ধ হৈ আছে গতিকে আমি চাইছোঁ যে এ কোণৰ লগত আমাৰ কি কোণ সমান হ'ব কিউ কোণ গতিকে এ কোণৰ লগত আমাৰ কি কোণ সমান হৈ গ'ল আৰু আমাৰ কি হৈ গ'ল চি কোণৰ লগত চি কোণৰ চাচোন আৰ কোণটো মিলি আছে দেখিছেনে চি কোণৰ লগত আমাৰ আৰ কোণটো কি হৈ গ'ল সমান হৈ গ'ল তো এইখিনি কথা আৰু আমাৰ যিটো ট্ৰাইংগল চেপ্টাৰটো আছে কিতাপত যিটো ট্ৰাইংগল চেপ্টাৰ আছে তেতিয়া আমি যেতিয়া পঢ়িম আমি এইটো ত্ৰিভুজৰ চেপ্টাৰটো যেতিয়া আমি পঢ়িম তেতিয়া আমি সৰ্বসমতা আৰু সদৃশৰ গোটেইখিনি বিধি আমি পঢ়িম এতিয়া ইয়াত আমাৰ গোটেইকেইটা উপপাদ্য তোমালোকে চোৱা কুবা কু গোটেইকেইটা দিয়া হৈ আছে তোমালোকে এইখিনি পঢ়িবা হ'লনে খালি মই অলপ অলপ কৈ দিছোঁ এইখিনি নিজে পঢ়িব লাগিব নেক্সট গতিকে আমি যদি গোটেইকেইটা বিধি লিখি লওঁ মানে সৰ্বসমতাৰ গোটেইকেইটা বিধি যদি লিখি লওঁ আমি প্ৰথম যিটো স্বীকাৰ্য পাইছিলোঁ এইটো যে বাহু কোণ বাহু আচ্ছা তো বাকীকেইটা মই তোমালোকক লিখি দিলোঁ যে বাহু 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 কোণ বাহু কোণ 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 বাহু আৰু বা সমকোণ অতিভুজ আৰু বাহু ৰাইট এংগল হাইপটেনিউছ এণ্ড ছাইডছ আচ্ছা এতিয়া কথাটো হ'ল আমি বাহু 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 বুলি ক'লে আমি গমেই পাইছোঁ যে ত্ৰিভুজ দুটা কি হ'ব লাগিব ত্ৰিভুজ দুটা কি হ'ব লাগিব বাহুকেইডাল কি হ'ব লাগিব সমান হ'ব লাগিব কোনডাল বাহু কোনডালৰ সমান হয় এডাল বাহুৰ লগত এডাল বাহু ধৰি ল'লোঁ এডালৰ লগত এডাল তো এডালৰ লগত এডাল হয়নে সেইটো বাহু 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 বুলি কোৱা হয় তেনেহ'লে CPCTত আমাৰ কি আহিব কোনকেইটা সমান হ'ব এইটো কোণৰ লগত এইটো কোণ সমান হ'ল ধৰি লোৱা এইটো কোণৰ লগত এইটো কোণ সমান হ'ল এইটো কোণৰ লগত আমাৰ কি হৈ গ'ল এইটো কোণ সমান হৈ গ'ল নেক্সট আছিলে যে কোণ বাহু কোণ এই কথাটোৱে কি কৈছে যে কোণ দুটাৰ মাজত কি হ'ব লাগিব বাহুটো থাকিব লাগিব কোণ দুটা যেনেকৈ ধৰা মই যদি এটা ত্ৰিভুজ আঁকোঁ মই যদি ত্ৰিভুজটো আঁকো ধৰি ল'লোঁ এইটো ত্ৰিভুজ আঁকিলোঁ কোণ দুটা বাহিৰত ছাইডত হ'ব লাগিব মাজত বাহুডাল থাকিব লাগিব তো কোণ দুটা যদি মই এইটো ধৰি লওঁ হয়নে এইটো ধৰি লওঁ তেনেহ'লে মাজত বাহুডাল আছেনে হয়নে ইয়াতো যদি আমাৰ কোণ দুটা এইটো কোণ দুটা ধৰি ল'লোঁ আৰু মাজত মানে ইয়াৰ অৰ্থটো হ'ল যে এই কোণ দুটাৰ মাজৰ বাহুডালৰ সৈতে অনুৰূপ ত্ৰিভুজটোৰ কোণ দুটাৰ মাজৰ বাহুডাল কি হৈ গ'ল সমান হ'ল তেতিয়াও কি হৈ যায় সৰ্বসম হৈ যায় ত্ৰিভুজ দুটা সমান হৈ যায় সৰ্বসম এতিয়া নেক্সট আমাক ক'লে যে কোণ কোণ বাহু ইয়াত কি কৈছে যে কোণৰ পিছত কোণ তাৰপিছত আকৌ আমাক কি কৈছে বাহু কোণ দুটা হ'ব লাগিব তাৰপিছত বাহুডাল থাকিব লাগিব ধৰি ল'লোঁ এই চিত্ৰটোত ধৰি ল'লোঁ এনেকৈ যে ধৰি ল'লোঁ যে এইটো কোণৰ লগত এইটো কোণ সমান এইটো কোণৰ লগত এইটো কোণ সমান তাৰপিছত বাহুডাল তাৰপিছত বাহু কোনডাল এডাল ইয়াৰো কোণডাল এইফালে হয়নে এনেকুৱাও হ'ব পাৰে যদি মই ত্ৰিভুজ দুটা মই আঁকি ল'লোঁ এনেকৈও হ'ব পাৰে যে এইটো কোণৰ লগত ধৰা এইটো কোণ সমান ধৰি ল'লোঁ এইটো কোণৰ লগত মোৰ এইটো কোণ সমান হ'ব লাগিছিলে কিন্তু এইটো কোণ সমান হ'ল কোনো কথা নাই গতিকে কোণ কোণ বাহু তো ইয়াত আহি গ'ল কোণ কোণ বাহু গতিকে এইটো হ'ব পাৰে গতিকে কোণ দুটাৰ পিছতহে বাহুডাল হ'ব বাহুডাল কিন্তু সিহঁতৰ মধ্যৱৰ্তী নহয় ইয়াত যেনেকৈ কোণ দুটাৰ মধ্যৱৰ্তী বাহুডাল হয় সেই কোণ দুটাৰ মধ্যৱৰ্তী বাহুডাল কিন্তু ইয়াত নহয় ইহঁতে কোণ কোণ পিছতহে বাহুডাল আহে বা মানে কি হ'ল মানে হ'ল সমকোণ সমকোণ মানে তোমালোকে জানা 90 ডিগ্ৰী ত্ৰিভুজটো এনেকুৱা হয় দেখিবলৈ লাগে হয়নে মানে হ'ল অতিভুজ যোনডাল কৰ্ণ বুলি কোৱা হয় 90 ডিগ্ৰী অপজিটত যিডাল থাকে সেইডাল কৰ্ণ হয় আৰু বাকীটো হ'ল বাহু বাহু এডালো হ'ব পাৰে ক'বলগীয়া নাই তো এই দুডাল বাহু যদি আমাৰ সমান হয় তেতিয়াও আমাৰ ত্ৰিভুজ দুটা কি হয় সৰ্বসম হৈ যায় ধৰি ল'লোঁ এডাল বাহুৰ লগত এডাল বাহু সমান হ'ব পাৰে এডালো সমান হ'ব পাৰে আৰু 90 হৈ আছে আৰু অতিভুজ কেইডাল কি হ'ব লাগিব
সমান হ'ব লাগিব সেইটো আমি ক্লাছ 9ত ধুনীয়াকৈ কিতাপ পাইছোঁ আৰু ইয়াৰে আমি প্ৰশ্নবিলাক এতিয়া কৰিবলৈ লওঁ 2 নম্বৰ প্ৰশ্নটো দিছে তলত দিয়া কোনটো সৰ্বাংগ সমতাৰ নিয়ম মতে মান্য হ'ব আচ্ছা এতিয়া ইয়াত আমাক কি দিয়া হৈ আছে চোৱা ইয়াত আমাক দিছে তলত দিয়া কোনটো সৰ্বাংগ সমতাৰ নিয়ম মতে মান্য হ'ব কোনটো হ'ব আমি যদি চাওঁ ইয়াত কোনটো মিলিছে চোৱাচোন কোনটো হ'ব এইটোতো হ'ব নোৱাৰে হয়নে কথাটো এছ এ ইয়াততো দেখিছা জানো এছ এ নাই গতিকে এইটো নহ'ব হয় নেকি সাইড এংগল সাইড আমাৰ আছেনে নাই সাইড এংগল সাইড আছেনে গতিকে আমাৰ অপশ্যন এইটো হ'ব এইটো নহ'ব মানে কোন এ বাহু আছে হ'ল তো তেনেকুৱা তাৰ পিছৰখিনি আমি কৰিব পাৰিম এতিয়া যদি এটা ত্ৰিভুজৰ কি কৈছে আমাক এটা ত্ৰিভুজ হয়নে মই যদি ইয়াত আঁকি লওঁ এটা ত্ৰিভুজ আঁকি ল'লোঁ আমি কেনেকৈ বুজিব লাগিব যে এটা ত্ৰিভুজৰ দুটা বাহু আৰু সিহঁতৰ মধ্যৱৰ্তী দুটা বাহু আৰু সিহঁতৰ কি বুলি কৈছে মধ্যৱৰ্তী বুলি কৈছে দুডাল বাহু আমি ধৰি ল'লোঁ এডাল বাহু আৰু এডাল বাহু আৰু সিহঁতৰ মাজৰ কোনটো এইটো হয়নে কোন আন এটা ত্ৰিভুজৰ কি বুলি কৈছে আন এটা ত্ৰিভুজ মই আঁকি ল'লোঁ হয়নে আৰু দুটা বাহু আৰু সিহঁতৰ মধ্যৱৰ্তী দুটা বাহু আৰু সিহঁতৰ ইয়াৰ দুটা বাহু কোন দুটা ধৰি ল'লোঁ এডাল বাহু ধৰি ল'লোঁ এইটো বাহু ধৰি ল'লোঁ আৰু সিহঁতৰ মধ্যৱৰ্তী কোনটো ইহঁত দুটা মধ্যৱৰ্তী এইটো যদি আমাক কৈছে যে কোণৰ সমান হয় কি বুলি কৈছে সমান হয় যে ইহঁত দুটা বাহু কোণ আৰু ইহঁত দুটা বাহু দুটাৰ মাজৰ মধ্যৱৰ্তী কোণ দুটা যদি সমান হয় তেন্তে ত্ৰিভুজ দুটাৰ সৰ্বসম হোৱাৰ চৰ্তটো হ'ব কি হ'ব আমি গমেই পালোঁ যে বাহু দুটা হ'ব লাগিব আৰু মাজত কোনটো হ'ব লাগিব বাহু দুটা আৰু মাজত কি থাকিব লাগিব কোন থাকিব লাগিব এই চৰ্তটো ইয়াত ক'ত আছে হয়নে চাই লওঁ মিলাই লওঁ কি হ'ল এইটো গতিকে এইটো অপশ্যন হ'ব গতিকে বাহু দুটা ছাইডত থাকিব লাগিব মাজত কোনটো হ'ব লাগিব একেবাৰে সহজ এনেকুৱা যিমানকেইটা কুৱেশ্যনছ আছে তাত তোমালোকে গোটেইকেইটাই পাৰিবা কোনো কথা নাই গোটেইকেইটাই পাৰিবা তেনেকৈ চাই ল'বা যে বাহু দুটা ক'ত আছে মধ্যৱৰ্তী হয়নে মধ্যৱৰ্তী নহয় বুলি কৈছে সেই কথাটো মনোযোগ দিবাই পিনে কোন আন এটা ত্ৰিভুজৰ মধ্যৱৰ্তী দুটা বাহু আৰু সিহঁতৰ মধ্যৱৰ্তী কোণৰ সমান হয় তো তেনেকৈ ধুনীয়াকৈ ছবিটো আঁকি লৈ পেলাই বুজি লৈ পেলাই গোটেইকেইটা কৰি দিবা ঠিক আছে নেক্সট কুৱেশ্যনটো তোমাক ক'লে একেই দুটা কোণ আৰু সিহঁতৰ মধ্যৱৰ্তী বাহু এতিয়া এই কথাটো মন দিয়া দুটা কোণ মানে এটা ত্ৰিভুজৰ দুটা কোণ ধৰি ল'লোঁ এইটো এটা কোণ আৰু এইটো এটা কোণ ঠিক আছে এইটো কোণ আৰু এইটো কোণ আৰু সিহঁতৰ মধ্যৱৰ্তী বাহুডাল এডাল বুলি ধৰি ল'লোঁ হয়নে যিটো আনটো ত্ৰিভুজৰ এইটো ত্ৰিভুজ আৰু আনটো ত্ৰিভুজৰ সিহঁতৰ কোণ দুটা আৰু মধ্যৱৰ্তী বাহুডালৰ লগত যদি সমান হয় তেনেহ'লে তলৰ কোণটো সৰ্বাংগ সমতাৰ চৰ্ত ব্যৱহাৰ হয় এতিয়া আমি জানোৱে গতিকে কোন দুটা ছাইডত আছে মাজত বাহুডাল আছে তেনেকুৱা ক'ত আছে কোন দুটা ইয়াৰ ছাইডত আছেনে আৰু মাজতে কি আছে বাহুডাল এইডাল বাহুডাল গতিকে চৰ্ত কোনটো হ'ব এইটো হ'ব ধুনীয়া ভাল গতিকে 5 নম্বৰটোত আছে যে দুটা সমকোণী ত্ৰিভুজৰ RHS চৰ্তৰ দ্বাৰা সৰ্বাংগসম হ'লে সিহঁতৰ সমান জোখৰ কি কথা কৈছে আমি এটা কথা বুজি ল'ব লাগিব সমকোণী ত্ৰিভুজৰ RHS হয়নে আৰটোৱে আমি কি বুজায় 90 ডিগ্ৰী বুজায় সমকোণ বুজায় হয়নে আৰু এইচটোৱে কি বুজায় অতিভুজ বুজায় হয়নে কথাটো তাৰপিছত এছটোৱে কি বুজায় যিকোনো বাহু বুজায় হয়নে তো এই কথাকেইটা আমি ইয়াত কোনকেইটা আছে চাব লাগিব ইয়াতে সমকোণৰ কথা একো নাই ইয়াতে সমকোণ শব্দটো নাই কাৰণ কিয় সমকোণ শব্দটো নাই সমকোণী ত্ৰিভুজ বুলি আমাক ক'লেই হয়নে প্ৰশ্নটোত সমকোণী ত্ৰিভুজ আমি চাব লাগিব অতিভুজ আৰু বাহু তো অতিভুজ আৰু বাহুৰ কথা আমাক কোৱা কথাটো চৰ্তটো চাওঁ যে অতিভুজ আৰু এটা সূক্ষ্মকোণ নহ'ব কাৰণ ইয়াত সূক্ষ্মকোণৰ কথাহে কৈছে গতিকে এইটো হ'বই নোৱাৰে কাৰণ আমাক মোক বাহু লাগে গতিকে এইটো নহ'ব দুটা সূক্ষ্মকোণৰ কথা কৈছে সূক্ষ্মকোণৰ কথা মই বিচাৰি থকা নাই আমি বিচাৰি আছোঁ অতিভুজ আৰু বাহু গতিকে এইটো নহ'ব ইয়াত কৈছে যে অতিভুজ আৰু এডাল অনুৰূপ বাহু কৈছে অনুৰূপ বাহু মানে এইটো ত্ৰিভুজৰ কথা কৈছে হয় নহয় তো আৰু এডাল মানে এইটো ত্ৰিভুজৰ এটা অতিভুজ আৰু এডাল অনুৰূপ বাহু থাকিব হয় এইটোৱে হ'ব লাগিব ইয়াৰ কৈছে যে আটাইবোৰ বাহু হ'ব আটাইবোৰ বাহুৰ কথা কোৱাই নাই মই বিচাৰি আছোঁ অতিভুজ আৰু বাহু গতিকে আমি গোটেইকেইটা অপশ্যনৰ ভিতৰত আমি পাই আছোঁ এটা জেগাতে C নম্বৰ অপশ্যনটোত মই পাই আছোঁ যে অতিভুজ আৰু এডাল অনুৰূপ বাহু গতিকে আমাৰ অপশ্যন কি হ'ব লাগিব C হ'ব লাগিব এইকেইটা নহয় ঠিক আছে গতিকে এনেকৈয়ে গোটেইখিনি কৰা এইটোত আমাক কৈছে যে এংগল সাইড বা কোন বাহু সৰ্বাংগ সমতাৰ চৰ্ত বুজাইছে কি বুজাইছে আমি আগতে ইয়াৰ কথাটো জানি লওঁ
এইটোৱে কি বুজাইছে এইটো কোণ বুজাইছে এইটোৱে কি বুজাইছে কোণ বুজাইছে আৰু এডাল বাহু বুজাইছে হয়নে তো এই বাহুডাল কোণ দুটাৰ মাজত আছে নেকি নাই কোণ দুটাৰ পিছতহে আছে মধ্যৱৰ্তী নহয় এই বাহুডাল কোণ দুটাৰ মধ্যৱৰ্তী মানে মাজত নাই কি আছে সিহঁতৰ কাষতহে আছে বুজি পাইছা মই যে কৈছিলোঁ যে কোন কোন বাহু তাৰপিছত আচ্ছা এতিয়া আমাৰ চাওঁ দুটা কোণ আচ্ছা দুটা কোণ এইটো মিলিছে আৰু এডা বাহু মিলিছে কিন্তু যিটো কোণ দুটাৰ মধ্যৱৰ্তী নহয় আচ্ছা যে এটা বাহু কোণ দুটাৰ মধ্যৱৰ্তী নহয় মানে মাজত নাই হয়তো এইটোতো মাজত আছে নেকি মাজততো নাই ক'ত আছে কাষতহে আছে গতিকে এইটোৱে হ'ব লাগে বাকীকেইটা চাওঁ যে দুটা বাহু ইয়াত আছে নেকি নাই গতিকে এইটো হ'ব নোৱাৰে তিনিওটা কোণৰ কথা কোৱাই নাই গতিকে এইটো নহয় এটা বাহু আৰু এটা কোণৰ কথা কৈছে নেকি নাই কোৱা গতিকে এইটো নহয় গতিকে এইটোৱে অপশ্যন হ'ব ইয়াত ধুনীয়াকৈ মিলি আছে যে দুটা কোণ আৰু এটা বাহু হয়নে দুটা কোণ এটা বাহু ধুনীয়া মিলি আছে আৰু সেই বাহুডালৰ কথা কৈছে যে যিটো কোণ দুটাৰ মধ্যৱৰ্তী নহয় মানে মাজত নাই মধ্যৱৰ্তী নহয় এই বাহুটো ইয়াৰ মধ্যৱৰ্তী নহয় বাহিৰত আছে গতিকে এইটোৱে হ'ব চৰ্ত 7 নম্বৰটোত কৈছে যদি এ আৰু ডিটো সমান কৈছে বি আৰু ইটো সমান কৈছে আমি পজিশ্যনকেইটা চাই লওঁ আৰু এ বিৰ লগত ডি ই সমান কৈছে আমি এই দুটা ত্ৰিভুজ আমাক কি কৈছে সৰ্বসম গতিকে এই দুটা ত্ৰিভুজ মই যদি আঁকি লওঁ ধৰি লোৱা এইটো হ'ল এ বি চি ভাবি ল'লোঁ আৰু এইটো মোৰ ডি ই এফ আচ্ছা এতিয়া আমাক কৈছে যে এৰ লগত ডি সমান ভাল কথা এৰ লগত ডি সমান আৰু বিৰ লগত ই সমান বিৰ লগত ই সমান আৰু কৈছে এ বিৰ লগত ডি ই সমান এ বিৰ লগত ডি ই সমান কি ধুনীয়া গতিকে কোন দুটা ছাইডত আছে বাহিৰত কি মাজত কি আছে বাহুটো আছে গতিকে কোন দুটা ছাইডত থকা ক'ত আছে এইটোৱে আছে কোন দুটা ছাইডত আৰু বেলেগত নাই অপশ্যন আৰু মাজতে বাহুডাল আছে হয় তেনে অপশ্যন এইটো একদম সহজ এইটোনো আৰু কি ক'ম যে এটা ত্ৰিভুজ এ বি চি এটা হ'ল পি কিউ আৰ সিহঁতৰ বাহুবিলাক দিয়া হৈছে কি বাহু দিয়া হৈছে চোৱাচোন এ বিৰ লগত পি কিউ দিয়া হৈ আছে এ বি পজিশ্যনটো চোৱা আৰু ইপিনে পি কিউ চোৱা ধুনীয়া আৰু এইফালে দিয়া হৈ আছে বি চিৰ লগত কিউ আৰ এইডাল বি চিৰ লগত আমাৰ কিউ আৰ দিয়া হৈ আছে হয় তাৰপিছত এ চিৰ লগত পি আৰ দিয়া হৈ আছে এ চিৰ লগত আমাক কি দিয়া হৈছে পি আৰ দিয়া হৈ আছে হয়নে গতিকে এইটোতো আৰু কি ক'ব আৰু তো তোমালোকে কৰিবা কি বাহু আছেনে বাহু আছে এইটো কি বাহু এছ হৈ গ'ল এতিয়া তোমালোকৰ 9 নম্বৰটো আৰু 10 নম্বৰটোৱে হয়নে 9 নম্বৰটো তোমালোকে নিজে কৰিবা কোনো ক'বলগীয়া নাই আৰু যিটো 10 নম্বৰ আছে 10 নম্বৰত কৈছে সৰ্বসম ত্ৰিভুজবোৰত থাকিব তোমালোকে এইটো নিজে কৰিবা নিজে ভাবিবা ইমানখিনি বুজালোঁ আৰু বাকীখিনি তোমালোকে নিজে কৰিবা ইমানতে আমাৰ চেপ্টাৰটো কমপ্লিট হৈ গ'ল আৰু এইটো আমি ত্ৰিভুজ যেতিয়া চেপ্টাৰটো আমি পঢ়িম ত্ৰিভুজ চেপ্টাৰত পঢ়োঁতে এইখিনি বস্তু আমি আৰু ডিটেইলকৈ আলোচনা কৰিম তোমালোকে চাই থাকা ঠিক আছে